নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে কোনোবাই ক'ৰবাত নতুন বছৰত ক'ৰবাত পাৰ্টি কৰিবলৈ যাবলৈ ইচ্ছা কৰিছে নেকি কম সংখ্যক মানুহ 10-12জন মানুহ যদি ইচ্ছা কৰিছে তেন্তে এটা মই বনাইছোঁ এটা ভিডিঅ'টো প্ৰথমতে আপোনালোকে চাওক চাই ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব ভাল লাগিলেও কমেণ্ট দিব বেয়া লাগিলেও কমেণ্ট দিব কিবা এটা কমেণ্ট দিব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ ওচৰতে থকা বেল বটনটো দবাই যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পায় তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকে ক'ৰবাত পাৰ্টি কৰিবলৈ যাবলৈ বিচাৰিছে নেকি নতুন বছৰটো পাৰ্টি কৰিবলৈ সকলোৰে ইচ্ছা আছে মন যায় আজিকালি এটা সৰু গেছ চিলিণ্ডাৰ ওলাইছে গেছ চিলিণ্ডাৰটো মই দেখুৱাইছোঁ এই গেছ চিলিণ্ডাৰ এইটো প্ৰায় 10-15জন মানুহে খাব পাৰিব খোৱা বস্তু 10-15জন মানুহৰ কাৰণে বনাব পাৰিব আৰু আজিকালি খৰি চৰিৰ অভাৱ হয় আকৌ খৰি লৈ হাতত চাই লাগিব কাপোৰ লেতেৰা হ'ব এনেকুৱাকৈ এতিয়া সৰু এটা এনেকৈ গেছ এটা লৈ গ'লে আপোনালোকে য'তে হ'লেও বনাব পাৰিব কোনো চৌখা বনাবলৈ দৰকাৰ নাই সেইটো মানে খপক কিনি বনাই য'তে মন যায় ত'তে মানে বনাব পাৰিব এইডোখৰ জেগা বোলে বনাই আছোঁ এইডোখৰ জেগা বোলে অলপ অঁতৰাই দিওঁ ইয়াত বোলে অলপ বতাহ মাৰিছে তাৰপৰা উঠাই কিনি বেলেগ জেগাত দিব পাৰে এই জেগাডোখৰ মানে চেঞ্জ কৰি আপুনি বেলেগ এটা জেগালৈ লৈ যাব পাৰে এইটো মানে সুবিধাৰ কাৰণে মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰিব এইটো এদিনৰ কাৰণে নহয় আপোনাৰ সদায় কাৰণে এইটো থাকি যাব এইটো পেলনীয়া বস্তু নহয় আজি মই এই ভিডিঅ'টোৰ যোগে মই এইটোৱে আপোনালোকক জনাইছোঁ ভিডিঅ'টো চাই কেনে লাগিলে মই প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কাষতে ছাবস্ক্ৰাইবৰ কিনাৰতে থকা বটনটো দবাই দিব আৰু ভিডিঅ'টো চাই কেনে লাগিছে ভাল লাগিলে বা বেয়া লাগিলে যিকোনো এটা কিবা এটা কমেণ্ট কৰিব আপোনালোকে